हेलो मैं अजय आपनालोকক स्वागतम जनाइছোঁ मोर चेनेलলৈ। আজি আপোনালোকৰ মাজত এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল আপোনালোকৰ সবৰে মানে ডিস্টার্ব হয় আননোন নাম্বাৰ, অচিনাকি নাম্বাৰ আহি থাকে। কোনোবা দুটা তিনিটা নাম্বাৰ আহে, অচিনাকি বাহিৰৰ নাম্বাৰ আহে। সো এইবিলাকৰ পৰা আপোনালোকে যদি আমনি পাইছে কি কৰিব? যদি আমনি পাইছে বেছি কাম নাই, মাত্ৰ আপোনাৰ 1 মিনিটৰ কাম। 1 মিনিটৰ ভিতৰতে আপুনি কামটো কৰি দিব পাৰিব। সো চাই থাকক কেনেকৈ কৰিব লাগিব। যদি আপুনি আমনি পাইছে ইনকামিং আননোন নাম্বাৰটো কেনেকৈ আপুনি বন্ধ কৰিব নাহিবৰ কাৰণে, সো চাই থাকক। মই যদি আপোনালোকৰ ভিভো Y81 হয়, চমু মানে মোৰ দেখুৱাৰ মতে হৈ যাব। আৰু যদি আপোনালোকৰ বেলেগ হয় চিফ তাৰ ফৰ্মুলাটো চাই পেলাই আপুনি তাত বিচাৰিলে পাই যাব। সো চাই থাকক। ফাৰ্ষ্ট টাইম আপুনি সেটিং ওপেন কৰিব লাগিব। সেটিং ওপেন কৰি আপোনাৰ ফোন, ইয়াত ফোনত যাব লাগিব। ইয়াত ফোন লিখা আছে, ফোনটোত যাব লাগিব। ফোনত গৈ তাত ফোনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এই ৰিজেকশ্যন আছে না, এই ৰিজেকশ্যনত আপুনি ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত ব্লেক লিষ্ট নাম্বাৰ ইয়াত আছে, ব্লক কৰা যিটো নাম্বাৰবিলাক ইয়াত থাকে। বাকী ইয়াত ডাইৰেক্ট আপুনি ৰিজেক্ট কলছ ফ্ৰম আননোন নাম্বাৰ, এইটো ৰিজেক্ট কলছ ফ্ৰম আননোন নাম্বাৰছ আছে। ইয়াত আপোনাৰ ইয়াত ক্লিক কৰিব লাগিব। এইটো ক্লিক কৰিলে আপোনাৰ কোনো নাম্বাৰ আপোনাক ডিষ্টাৰ্ব কৰিব নোৱাৰিব। আপুনি গম পাই যাব কাৰ ফোন মানে আহি আছে, আপুনি দেখি পাব। কিন্তু আপোনাৰ ইয়াত ডাইৰেক্ট ফোন নাহে। সো আপুনি গম পাই যাব যে কোনোবা ফোন কৰিছে, বাছ আপুনি এইটো আপুনি পাই থাকিব। মিছ কল নিচিনাকৈ আহি থাকিব, কিন্তু আপুনি গম পাব কাৰ নাম্বাৰ আহিছে, কি নাম্বাৰ আহিছে। যদি আপোনাৰ থ্ৰু কলাৰ আছে, থ্ৰু কলাৰ যদি থাকে তেতিয়াহ'লে আপোনাৰ যদি তাৰ নামত আছে থ্ৰু কলাৰ খুলিছে, তেতিয়াহ'লে আপোনাৰ থ্ৰু কলাৰত আপুনি গম পাই যাব যে কাৰ নাম্বাৰ, মানে নাম্বাৰটো কাৰ হয়, নামটো নিজে নিজে ওলাই থাকিব। এইটো কৰিলেই হ'ল। আপুনি যদি আমনি পাইছে বাছ এই কামটো কৰি থ'লেই হ'ল। সো তেতিয়া আপোনাৰ কোনো অচিনাকি নাম্বাৰে আপোনাৰ অচিনাকি মানুহে ডিষ্টাৰ্ব কৰিব নোৱাৰিব। সো গাইজ কেনে পালে ভিডিঅ'টো চাই, সো কমেণ্ট জনাব। আৰু আপোনালোকৰ উপকৃত হ'ব বুলি মই আশাবাদী। ধন্যবাদ। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ, যদি নতুনকৈ ভিজিট হৈছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰি জনাব। থেংক ইউ।